মৰমৰ সোণ, তোমাক সোণ বুলি কোৱাৰ অধিকাৰকণ হয়তো মই কোনোবা দিনাই হেৰুৱাই পেলাইছোঁ। কিন্তু কি কৰিম, নতুনকৈ সম্বোধন কৰিবলৈ একো শব্দই বিচাৰি পোৱা নাই। কি ভুলৰ বাবে আমাৰ বছৰ দিয়েক পাৰ হোৱা সম্বন্ধৰ আজি এই অৱস্থা হ'ল? কি অজুহাতত তুমি মোৰ পৰা আঁতৰি গ'লা? এয়া মই আজিও বুজি পোৱা নাই। তোমাৰ ক্ষেত্ৰত মইতো অলপো কৃপণালি কৰা নাছিলো। সেয়া উজাৰি মৰম দিছিলো তোমাক, চকু মুদি বিশ্বাস কৰিছিলো। তেনেস্থলতো আজি এই পৰ্যায়ত মই অকলে ৰৈ যাব লগা হ'ল কিয়? জীৱনৰ যাত্ৰা পথত হাতে হাত ধৰি দুয়ো একেলগে আগুৱাই যাম বুলি প্ৰতিশ্ৰুতি দিয়া নাছিলা জানো? কিয় পাহৰি গলা হ'ল? কিয় এতিয়া মাজবাটত শূন্যতাৰ মাজত ডুবাই অকলে এৰি থৈ গলা মোক? মই বৰ অকলশৰীয়া হৈ পৰিলো। তোমাক বলিয়াৰ দৰে ভাল পোৱাৰ মূল্যত তুমি মোক প্ৰতাৰণাহে কৰিলা। তুমি বাৰু মোক কেনেকৈ পাহৰি থাকিব পাৰিছা? কেনেকৈ পাহৰি যাব পাৰিছা আমাৰ প্ৰেমৰ মধুৰ ক্ষণবোৰক, আমাৰ উমাল স্মৃতিবোৰক, অভিমান ভৰা আমাৰ কথাবোৰক? মই কিন্তু নোৱাৰিছো তোমাক পাহৰি থাকিব। এবাৰ হ'লেও মোকো শিকাই দিয়া না আপোনজনক পাহৰি যোৱাৰ মন্ত্ৰটি। বৰ কষ্টত জীয়াই আছো জানা, বৰ কষ্টত জীয়াই আছো। তোমাৰ খবৰে সোধা হোৱা নাই, সুখলে আছা নিশ্চয়? নাথাকিবানো কিয়? নতুন প্ৰেয়সীয়ে তোমাক বহুত মৰম কৰে চাগে ন? নতুন প্ৰেয়সীৰ স্নেহ বন্ধনত পৰি মোৰ ছায়াও হয়তো আজি মুচা গ'ল। আমাৰ পুৰণি স্মৃতিৰ বহু ৰঙী পিষ্টাবোৰ এখিলা এখিলা কৰি হয়তো সকলোবোৰ সৰি গ'ল। কিন্তু মই কোনোদিন পাহৰিব নোৱাৰিম তোমাক। তোমাৰ বাবে মই মোৰ সকলোবোৰকে এৰি থৈ যাবলৈ সাজু আছিলো। কিন্তু তুমি মোকে এৰি থৈ গ'লা আন কাৰোবাৰ হ'বলৈ। ভাবিছিলো মোৰ অন্তিম ঠিকনা তুমিয়ে হ'বা, কিন্তু এতিয়া তোমাৰ ঠিকনাটোকেই হয়তো এদিন নাজানিম মই। বিশ্বাস কৰা শুন, তুমি ভাল পাওঁ বুলি কোৱাৰে পৰা মই তোমাক লৈ বহুত সপোন দেখিছিলো। এখনি সুখৰ সংসাৰ গঢ়াৰ কল্পনা কৰিছিলো। কিন্তু তুমি মোৰ সকলো সপোন, সকলো আশা নিৰ্মমভাৱে হত্যা কৰি গ'লা। আচলতে মই ইমান দিনে মৰিচিকাৰ মিছা প্ৰতিবিম্বৰ পিছত দৌৰি আছিলো। তোমাৰ মিছা প্ৰেমৰ মায়াজালত পৰি একেবাৰে অন্ধ হৈ পৰিছিলো। আৰু এতিয়া সন্মুখৰ ভ্ৰম আঁতৰি যোৱাত বাস্তৱ সত্যক স্বীকাৰ কৰিবলৈ হয়তো মই টান পাইছো। আজি তোমালৈ বৰকৈ মনত পৰিছে। অশান্ত মনটোক বুজাব পৰা নাই মই। এতিয়া বহুতো দুখ বেদনা বুকুত লৈ কটাওঁ ৰাতি। তুমি দেখোন নাহিলা উভতি। বিষাদৰ এজাক ধুমুহা সদায়ে বুকুত বলি থাকে। দুচকুৱেদি মাথো বাৰিষাৰ ঢলহে বাগৰে। তোমাক ভাল পোৱাৰ আবেগ অনুভূতি সকলোবোৰকে জোকাৰি যায় এই বিষাদ বিচ্ছেদৰ বেদনাই। তথাপিও কিয় জানো তাক নোৱাৰো দিব বিদায়। তুমি এৰি যোৱাৰ যন্ত্ৰণাই
হিয়াখন আজিও দুফাল কৰি পেলায়। তোমাক বিচাৰি হিয়াখনে হাহাকাৰ কৰি উঠে। কিন্তু কি কৰিম, তুমি মোৰ মৰমবোৰক বুজিয়ে নাপালা। তোমাক দিবলৈ মোৰ হৃদয়খন আৰু জীয়া কলিজাটোৰ বাহিৰে একো নাছিল। হয়তো তোমাৰ ওচৰত মোৰ এই হৃদয় আৰু কলিজাটোৰ মূল্য একেবাৰে কম আছিল। মাজ ৰাতি বুকু ভেদি ওলাই অহা মোৰ জীয়া কলিজাৰ আৰ্তনাদবোৰক কোনোমতেহে চেপি ৰাখো। ভয় হয়, কিজানি কোনোবাই শুনি পাব। নিলিখো বুলি ভাবিও হঠাৎ চিঠিখন লিখি পেলালো। তোমাৰ কিজানি চিঠিখন পাই খঙেই উঠিছে। আৰু আমনি নকৰো দিয়া, ভয় নকৰিবা। প্ৰেমৰ বৰষুণত তিতি তোমালৈ আৰু বাট নাচাওঁ মই। এইখনেই তোমালৈ মোৰ শেষ চিঠি। যেতিয়ালৈকে এই চিঠিখন তুমি পাবা, তেতিয়ালৈকে হয়তো মই এই পৃথিৱীৰ পৰা বহু দূৰলৈ গুচি যাম, বহু দূৰলৈ গুচি যাম। তুমি সুখী হোৱা।